হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে একেবাৰে সহজতে ঘৰৰ পৰা মহ খেদা উপায়। মানে সন্ধিয়া হ'লে ইমান যে মহবিলাকে দিগদাৰ কৰে, গতিকে আজি এটা খুব সহজ উপায় লৈ আহিছোঁ। মানে মহৰ ধূপ বা কিবা দি পেলাই যে খেদিব পাৰে সেইটো হয়, কিন্তু ঘৰৰ এটা একেবাৰে সহজ উপায়। দেখিছেনে, মই এটা পিঁয়াজ লৈ লৈছোঁ আৰু প্ৰথমতে পিঁয়াজটো বাকলিখিনি ধুনীয়াকৈ গুচাই লৈছোঁ। আৰু পিঁয়াজটো বাকলিখিনি গুচোৱাৰ পাছত কি কৰিম চাব আপোনালোকে হা। এই মাজৰ মানে যিখিনি অংশ সেইখিনি আমি উলিয়াই আনিব লাগিব। আৰু এয়া চাওক, মই ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। এনেদৰে মই যেনেদৰে কাটিছোঁ পিঁয়াজৰ, তেনেদৰে মাজৰ অংশখিনি উলিয়াই দিব। আৰু উলিওৱাৰ পিছত কি কৰিব আপোনালোকে চাই থাকিব। আচলতে মই ফেচবুকৰ ভিডিঅ' এটাতে শিকিছিলোঁ এইটো। যদি ঘৰত পটককৈ মানুহৰ মহৰ ধূপ শেষ হৈ যায়, দোকান চোকান বন্ধ থাকে বা বহুত প্ৰব্লেম হৈ যায়, কিন্তু খুব মহৰ উৎপাতো বেছি হয়, তেতিয়া আমি যদি এনেকুৱা এটা উপায় অৱলম্বন কৰোঁ বহুত উপকৃত হ'ব। ইয়াত দেখিছেনে, ইয়াত এতিয়া দি দিলোঁ অকণমান মিঠাতেল আৰু ইয়াতে দি দিছোঁ এডাল শলিতা, মানে পিঁয়াজ দি এগছি বন্তি জ্বলাম। আচলতে এইটো কেতিয়াও অপকাৰো নহয়। আমি যিবিলাক মহ খেদাৰ ঔষধ লগাওঁ সেইবিলাকে আমাৰ আচলতে স্বাস্থ্যৰ পক্ষেও বহুত হানিকাৰক হয়। কিন্তু এনেকুৱা পদ্ধতি যদি আমি অৱলম্বন কৰোঁ খুবেই ভাল, কেতিয়াও একো অসুবিধাও নহয়। আৰু আপোনালোকে যিমান ডাঙৰ পিঁয়াজটো ল'ব বা যিমান সময়লৈকে শলিতাডাল জ্বলি থাকিব, সিমান সময়লৈকে আপোনালোকৰ ৰুমত কেতিয়াও এটাও মহ নাথাকে। যদি আপোনালোকে কৰা নাই, এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন, বহুত উপকৃত হ'ব। ঠিক আছে, তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।